উজনিত চাহ বাগিচা আৰু কলঘৰত অঘোষিত বন্ধ। চাহ জনগোষ্ঠীৰ অস্তিত্বৰ প্ৰসংগক লৈ অনুষ্ঠিত হোৱা বৃহৎ গণসমাৱেশলৈ ওলাই আহিছে হাজাৰ হাজাৰ চাহ শ্ৰমিক। ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বিশাল গণসমাৱেশ। চাহ জনগোষ্ঠীৰ অবিহনে অসমৰ উন্নয়ন অসম্ভৱ আৰু চাহ জনগোষ্ঠীক বাদ দি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ নহয় বুলি ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। এখন বিশাল গণসমাৱেশ 50,000ৰো অধিক ৰাইজৰ অংশগ্ৰহণেৰে ডিব্ৰুগড়ত বিশাল গণসমাৱেশ। চাহ জনগোষ্ঠীৰ লোকসকল খিলঞ্জীয়া নহয় বুলি এটা সংগঠনৰ নেতাই কৰা বিতৰ্কিত মন্তব্যৰ পিছত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত এয়া আদিবাসী ছাত্ৰ সন্থাৰ বিশাল গণসমাৱেশ। সমাৱেশলৈ হিলদোল ভাঙি ওলাই আহিল হাজাৰ হাজাৰ চাহ জনগোষ্ঠীৰ লোক আৰু হাজাৰ হাজাৰ চাহ শ্ৰমিক এই গণসমাৱেশলৈ ওলাই অহাৰ ফলত উজনি অসমত আপোনা আপুনি বন্ধ হৈ পৰিল বহু চাহ বাগিচা আৰু কলঘৰৰ কাম। আৰু এই বিশাল গণসমাৱেশত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ উদ্যত্ত ঘোষণা, চাহ জনগোষ্ঠী অসমীয়া জাতিৰ অভিন্ন অংগ। চাহ জনগোষ্ঠীক বাদ দি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া কেতিয়াও সম্পূৰ্ণ নহয়। চাহ জনগোষ্ঠীক বাদ দি অসমীয়া জাতি সম্পূৰ্ণ নহয়, এই কথাটোকে আমি আকৌ পুনৰবাৰ আপোনালোকৰ আগত প্ৰকাশ কৰিলো। আৰু খিলঞ্জীয়া হয় নে নহয় এইবোৰ প্ৰশ্নলে আপোনালোকে মন বেয়া কৰি নাথাকিব। কোনে কৈছে আপোনালোক নহয়? আমি আজি সদৌ অসম ছাত্ৰ সন্থাই আজি মুকলিকে আপোনালোকক ক'ব খুজিছো যে অসমৰ চাহ জনগোষ্ঠী অসমৰ জাতীয় জীৱনৰ অংগাংগী হয়, অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হয়। চাহ জনগোষ্ঠী আৰু আদিবাসী বিভিন্ন দল সংগঠনৰ যৌথ মঞ্চৰ উদ্যোগত আয়োজিত এই বিশাল গণসমাৱেশত অংশগ্ৰহণ কৰি আছুৰ উপদেষ্টাগৰাকীৰ মন্তব্য, চাহ শিল্পৰ জৰিয়তে অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি অহা চাহ জনগোষ্ঠীৰ অবিহনে অসমৰ উন্নয়ন কোনো প্ৰকাৰেই সম্ভৱ নহয়। অসমৰ জাতীয় জীৱন কেতিয়াও সম্পূৰ্ণ নহয়, অসমৰ জাতি গঠন প্ৰক্ৰিয়া কেতিয়াও সম্পূৰ্ণ নহয়। আমি এতিয়া ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ সময় আৰু চাহ জনগোষ্ঠীক বাদ দি অসমীয়া জাতি গঠন সম্পূৰ্ণ নহয়। এই বিশাল গণসমাৱেশত বিশিষ্ট সাহিত্যিক তথা গৱেষক ডক্টৰ নগেন শইকীয়া, অভিধান প্ৰণেতা ডক্টৰ দেৱব্ৰত শইকীয়া, মটুক যুৱ ছাত্ৰ সন্মিলনৰ উপদেষ্টা উদয় শংকৰ মহন, টাই অসম ছাত্ৰ সন্থাৰ সভাপতি লিতুল গগৈ, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝি, এটুৱা মুণ্ডা, উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আৰু এই গণসমাৱেশত অংশগ্ৰহণ কৰি সকলো কেইজন বিশিষ্ট বক্তাৰ মন্তব্য, এতিয়াৰে পৰা খিলঞ্জীয়াৰ প্ৰসংগক লৈ শংকিত হ'ব নালাগে চাহ জনগোষ্ঠীৰ লোক। কেমেৰা পাৰ্চন স্বপ্নশ্ৰী আৰু তাহিৰৰ সৈতে ডিব্ৰুগড়ৰ পৰা সুৰজ দত্ত, নিউজ লাইভ।